হেল্ল' ফেনক অন্য এটা আপডেট লৈ মই আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ। অসমৰ দুয়ো জনপ্ৰিয় কণ্ঠশিল্পী সুবাসনা দত্ত আৰু মণ্টু মণি দুইজনৰে দুটাকে নতুন গান আহি আছে। গান দুটাৰ নাম কি, গান দুটা আপোনালোকে কেতিয়া শুনিব পৰা আগন্তুক ইউটিউব চেনেলত যদি চাবলৈ পাব সকলো কথা জনাই যাম, গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব বুলি আশা থাকিল। ফেনসকল সুবাসনা দত্তৰ নতুনকৈ আহিবলগীয়া গানটোৰ নাম হৈছে ভাল পোৱা হ'ব খোজে। গানটো আপোনালোকে এই গীততে শুনিবলৈ পাব সুবাসনা দত্তৰ নিজৰ ইউটিউব চেনেলৰ জৰিয়ে। ছেকেণ্ড আপডেটটো হ'ল অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মণ্টু মণি এটা নতুন গান আহি আছে। গানটো মোৰ হাতত অকণ পমু আছে, আপোনালোকক শুনাই দিছোঁ। লগতে মণ্টু মণি দাই কি ক'লে শুনিলেও আহক। ভাল পোৱা দেখা যিমান মধুৰ, কোনে কব মৰম কিমান মধুৰ, এটি এটি ক্ষণ তোমাৰ এইটো হম, হিয়াত বাঢ়িব মৰম। নমস্কাৰ, আপোনালোকৰ মাজলৈ এটি নতুন গীত আহি আছে। ফেব্ৰুৱাৰী 13 তাৰিখে আপোনালোকৰ মাজলৈ আগবঢ়াই দিম। এটাই মৰম আৰু আশীৰ্বাদ কামনা কৰিছোঁ। থেংক ইউ ছ' মাছ, লাভ ইউ অল, ষ্টে টিউন। ফেনসকল নিশ্চয় গম পালে ফেব্ৰুৱাৰী 13 তাৰিখে আপোনালোকে শুনিবলৈ পাব গানটো মণ্টু মণি দাৰ নিজৰ ইউটিউব চেনেলৰ জৰিয়তে। গতিকে আপডেট দুটা শুনি কেনেকুৱা পালে তলত কমেণ্ট কৰি জনাব। যদি ভাল পালে ভিডিঅ'টো লাইক এটা কৰি দিব। এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰি নাই, ছাবস্ক্ৰাইব কৰি ল'ব।